জাতি মাটিৰ গীত গোৱা সদ্যপ্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পুত্ৰৰ যেন প্ৰতিভাৰ অভাৱ নাই। দেউতাকৰ দৰেই যেন সকলো প্ৰতিভাৰে সমৃদ্ধ ৰাজীৱ শদিয়াৰ পুত্ৰ। যিদৰে দেউতাকে গীত গাই ৰাইজৰ পৰা মৰম বুটলিবলৈ সক্ষম হৈছিল, সেইদৰেই যেন পুত্ৰৰো তাৰ ব্যতিক্ৰম নহয়। দেউতাক প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া জীয়াই থকা অৱস্থাত পুত্ৰই কিদৰে তেওঁৰ সৈতে বাদ্যযন্ত্ৰ বজাইছিল চাওঁচোন আহক। জাতি মাটিৰ হকে মৃত্যুৰ আগমুহূৰ্তলৈকে গীত গাই গ'ল গণশিল্পী ৰাজীৱ শদিয়াই। গণশিল্পী ৰাজীৱ শদিয়াই তেওঁৰ একমাত্ৰ সন্তান ৰিবু শদিয়াক তেওঁৰ দৰেই জাতি মাটিৰ গীত গাই এজন ডাঙৰ শিল্পী হোৱাৰ সপোন দেখিছিল। কিন্তু পুত্ৰক লৈ দেখা সপোন হৈয়ে ৰ'ল পিতৃ ৰাজীৱ শদিয়াৰ। মাত্ৰ 6 বছৰ বয়সতে পুত্ৰ ৰিবুক পিতৃহাৰা কৰি আৰু পত্নী উপাসনা বকলিয়ালক অকলশৰীয়া কৰি অজান দেশলৈ গুচি গ'ল শিল্পী ৰাজীৱ শদিয়া। দেউতাক জীয়াই থকা অৱস্থাত দেউতাকৰ সৈতে পুত্ৰ ৰিবুৱে কিদৰে গীত পৰিৱেশন কৰিছিল এবাৰ চাওঁচোন আহক। তেজত উঠিছে পীৰ পিৰণি ৰক্ত স্নানৰ মন, জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ। হেৰ কাণপুৰে গছকিছে ৰংপুৰ বানপুৰ চেপি খালে অসমীয়াৰ মন। অন্ধ সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে মন। তেজত উঠিছে পীৰ পিৰণি ৰক্ত স্নানৰ মন, জাতিৰ পিঠিত মৰণ